বন্ধুসকল এইটো চাওক মই ৰিয়েলমি X3 ফ্ৰণ্ট কেমেৰাৰ পৰা এই ভিডিঅ'টো শ্বুট কৰি আছোঁ মানে পিকচাৰ কোৱালিটি বহুত ভাল বহুত ক্লিয়াৰ আছে আপোনালোকে চাওক দেখিছে নহয় মানে বহুত ক্লিয়াৰ একেবাৰে DSLR ফটো মানে ভিডিঅ' শ্বুট কৰা নিচিনা লাগিছে এয়া চাওক মই মুভমেণ্টো কৰি দিছোঁ মানে বহুত ধুনীয়া আৰু মানে বন্ধুসকল PV অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি এটা মোবাইল আনবক্সিং কৰিম নাম হ'ল ৰিয়েলমি X3 নতুন আহিছে আপোনালোকে চাগে এই মোবাইলটো কিছুমানে লম ভাবি থাকে তেনেহ'লে কওঁ ইয়াৰ ফিচাৰ কি কেমেৰা কোৱালিটি কেনেকুৱা সকলো ডিটেইলছ আজি ক'ম আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এই মোবাইলটো আনবক্সিং কৰি দেখুৱাওঁ বন্ধুসকল এইটো চাওক ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ ৰিয়েলমি X3 আৰু ইয়াৰ কেমেৰা কিমান জানেনে 64 মেগাপিক্সেল আৰু 4টা কেমেৰা আছে চাওকচোন আজি মই ডিটেইলছ কৈ থাকিম আপোনাক দেখাই যাম এটা এটা কৰি এতিয়া আনবক্সিং কৰি লওঁ প্ৰথমতে এইটো বক্সটো অপেন কৰোঁ বন্ধুসকল এই মোবাইলটোৰ প্ৰাইচ বৰ্তমান ফ্লিপকাৰ্টত ষ্টাৰ্ট হয় 16,000ৰ পৰা এইটো মানে মই আনিছিলোঁ এইটো 4GB ৰেম আৰু এটা আছে 6GB ৰেম আৰু এটা আছে 8GB ৰেম ইহঁতৰ প্ৰাইচবিলাক বেলেগ কিন্তু প্ৰথম 4GB ৰেমত 16,000ৰ পৰা ষ্টাৰ্ট হয় বন্ধুসকলে যদি এই মোবাইলটো অৰ্ডাৰ কৰিম বুলি ভাবিছে ফ্লিপকাৰ্টত তেনেহ'লে মই লিংকটো দি দিম এমাজন আৰু ফ্লিপকাৰ্ট দুটাৰে লিংক দি দিম আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব এতিয়া এইটো মোবাইলটো ওলাই গ'ল চাওক এয়া খুলিলোঁ প্ৰথমতে আপোনালোকে এখন এই মানে বেক কভাৰ পাব বেক কভাৰখনো বহুত ভাল বহুত হেভি এইখন বেক কভাৰ আৰু এইখন আপোনাৰ ৱাৰেণ্টি কাৰ্ড পাব ইয়াৰ আৰু মোবাইলটোৰ বিষয়ে লিখা থাকিব কিবাকিবি তো এখন ৱাৰেণ্টি কাৰ্ড হয় তাৰপিছত এইখন বেক কভাৰ আৰু এইটো মোবাইলটো এইটো চাওক মোবাইলটো দেখিলেনে এয়া খুলিলোঁ এইটো মোবাইলটো ওলাই গ'ল কি ধুনীয়া লুক দেখিছেনে কিমান চাইনিং কৰি থাকে পূৰা জিলিকি থাকে দেখিলেনে তাৰপাছত পাব আপুনি মোবাইলটো অন কৰি দিছোঁ এবাৰ অন কৰি দিছোঁ ইয়াৰ ৰিয়েলমি ওলাই গ'ল তাৰপাছত এটা বুক চাৰ্জাৰ পাব ফাষ্ট চাৰ্জাৰ যিটো 20 ৱাটৰ হয় আৰু এডাল পাব ডাটা কেবল যিটো চাৰ্জো দিব পাৰিব আৰু এটা পাব চিম খুলিবলৈ বন্ধুসকল এইটো যিটো ৰিয়েলমি X3 ইয়াৰ যিটো বেক চাইড আছে এইটো গ্লাছ গৰিলা গ্লাছেৰে ইয়াক বেক মানে হেৰি কভাৰ দিয়া হৈছে আৰু বহুত ছেফটি হয় আৰু ইয়াৰ চাইনিং বহুত কৰে লুকটো বহুত ধুনীয়া আৰু আগফালে যিখন ডিছপ্লে আছে ফুল এমুলেট ডিছপ্লে হয় আৰু বহুত ভাল মানে চাবলৈ আৰু ইয়াৰ কেমেৰা চাওক 4টা কেমেৰা আছে 64 মেগাপিক্সেল 8 মেগাপিক্সেল আৰু দুটা 2 মেগাপিক্সেল আছে দেখিলেনে আৰু ফ্ৰণ্টত কেমেৰা হ'ল 16 মেগাপিক্সেল কিন্তু মানে চাব এতিয়া মই ভিভ' V11ত শ্বুটিং কৰি আছোঁ কিন্তু পাছত মই যেতিয়া ইয়াত কৰি দেখাম তাৰ কেমেৰা চাব কিমান ভাল মানে বহুত ক্লিয়াৰ বন্ধুসকল এতিয়া মই ৰিয়েলমি X3ত ভিডিঅ'টো শ্বুট কৰি আছোঁ গতিকে মোবাইলটো দেখাব নোৱাৰিম ইয়াতে দেখাইছোঁ এইটো যিটো বেক পেনেল দিয়া আছে সেইটো গৰিলা গ্লাছৰ দ্বাৰা ইয়াক মানে ফিটিং কৰা হৈছে আৰু সেইকাৰণে চাইনিং বহুত কৰে ইয়াৰ মানে লুকটো বহুত ধুনীয়া হৈ গৈছে আৰু ফ্ৰণ্টতো গৰিলা গ্লাছে মানে দিয়া হৈছে আগফালে পিছফালে দুইফালে দিয়া হৈছে আৰু ইয়াৰ যিটো কেমেৰা সেইটোৱে মেইন মানে ইয়াৰ 4টা কেমেৰা দিয়া হৈছে 64 মেগাপিক্সেল যিটো মেইন মানে কেমেৰা তাৰপাছত আছে 8 মেগাপিক্সেল তাৰপাছত আছে দুটা 2 মেগাপিক্সেল মানে ইয়াৰ বহুত বেলেগ ধৰণৰ মানে আপোনাৰ ভিডিঅ' বনাব পাৰিব প্লাছ আপুনি কেমেৰা কৰিব পাৰিব একদম DSLR নিচিনা কৰিব পাৰিব তাৰপাছত আৰু এটা আছে এইটো চাৰ্জাৰ যিটো চাৰ্জাৰ দিছে হুক চাৰ্জাৰ ই 20 মেগাৱাটৰ হয় আৰু ই মানে 1 ঘণ্টাত আপোনাৰ মোবাইল পূৰা ফুল চাৰ্জ কৰি দিব আৰু ইয়াৰ বেটাৰী কেপাচিটি হ'ল 4000 mAh মানে আপোনাৰ মানে দিনটো ধুনীয়াকৈ চলি যাব গেম খেলিব পাৰিব মানে ভিডিঅ' চাই মেলি দিনটো পূৰা ধুনীয়াকৈ যাব আৰু ইয়াৰ ভিডিঅ' চাবলৈ ইমান ভাল লাগে মানে কাৰণ ইয়াৰ ছুপাৰ এমুলেট ডিছপ্লে দিয়া আছে গতিকে ভিডিঅ' চাবলৈ ভাল হয় আৰু মানে এতিয়া ইয়াৰ যিটো 64 কোৱাড কেমেৰা বুলি কয় এতিয়া যিটো নতুন আপডেট আহিছে এই মোবাইলটোতে দিয়া হৈছে গতিকে আপোনালোকে কোৱাড কেমেৰা 64 মেগাপিক্সেল আপোনালোকে এই মোবাইলটোতহে পাব কেৱল মানে এতিয়া আহিছে কিন্তু
ইয়াৰ যিটো কেমেৰা কোৱালিটি বেলেগ মোবাইলৰ লগতো মই নেক্সট ভিডিঅ'ত মই কম্পেয়াৰ কৰি দেখাম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মোৰ তেনেহ'লে বন্ধুসকল এতিয়া আমি এই মোবাইলটোৰ পৰা কেমেৰা মানে ভিডিঅ' কৰি মানে বেক কেমেৰা ফ্ৰণ্ট কেমেৰা আমি ফটো মাৰি চাম ফ্ৰণ্ট কেমেৰা আমাৰ চেল্ফি কেনেকুৱা হয় বেক কেমেৰা ফটো কেনেকুৱা হয় ফ্ৰণ্ট কেমেৰা ভিডিঅ'টো মই এতিয়া কৰি আছোঁ জাষ্ট বেক কেমেৰা চাম কেনেকুৱা মানে ভিডিঅ' কেনেকুৱা হয় কেমেৰা মানে ফটো কেনেকুৱা হয় আমি এতিয়া চাওঁ তেনে আহক এতিয়া বন্ধুসকল মই এতিয়া বেক কেমেৰাত কৰি আছোঁ যিটো 64 মেগাপিক্সেল আছে সেইটো কেমেৰাত এতিয়া শ্বুট কৰি আছোঁ এয়া চাওক কিমান ক্লিয়াৰ বহুত ক্লিয়াৰ আছে এতিয়া মই জুম কৰি দেখাইছোঁ চাব এয়া চাওক জুম কিমান ধুনীয়াকৈ হয় দেখিছেনে আকৌ জুম ব্ৰেক কৰি দিছোঁ আৰু বেছি জুম কৰি দিলোঁ এয়া চাওক আকৌ জুম কৰি দিছোঁ এয়া দেখিলেনে কিমান ক্লিয়াৰ আছে এয়া চাওক ফ'কাছ কেনেকুৱা কৰে সেইটো চাব এতিয়া ৰ'ব এয়া চাওক ফ'কাছো একদম ধুনীয়া মানে হঠাৎ মানে ফ'কাছ কৰি ল'ব পাৰে মানে কেপচাৰ কৰি ল'ব পাৰে দেখিলেনে এয়া চাওক দেখিলেনে এয়া চাওক এয়া দেখাইছোঁ দেখিছেনে কিমান ক্লিয়াৰ তো বন্ধুসকল এতিয়া দেখিলে কেমেৰা কোৱালিটি কেনেকুৱা কেমেৰাবিলাক ফটোবিলাক কেনেকুৱা উঠে গতিকে আপোনালোকে গম পালে আৰু যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মই ইয়াৰ ফ্লিপকাৰ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব বা মই এমাজনৰ লিংকটো হ'লেও দি দিম আৰু এইটো যিটো মাইক দেখিছেনে এতিয়া মই এই মাইকটোৰ পৰা মানে ভিডিঅ'টো হেৰি কৰি আছোঁ ভইচ ৰেকৰ্ডিং কৰি আছোঁ তো ভইচটো কেনেকুৱা পাইছে বাৰু যদি ভাল পায় এই মাইকটোৰ দাম বেছি নহয় 379ত পাই যাব আৰু মই তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম এমাজনত পাব তো সেইটো যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰিব আৰু আজিলৈ ইমানতে ৰাখিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এই ভিডিঅ'টো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিওঁ বুলি আশা কৰিলোঁ জয় অসম জয় ভাৰত